যিহেতু একজনলৈ আপোনালোকক মই আগৰ দিনত কৈছিলোঁ যে আমি যেতিয়া মানে হেৰি খাইছোঁ আৰু খানা খাইছোঁ মানে আমি ঘৰ পৰিয়াল আমি খাইছিলোঁ কাৰণ আগত কৈছিলোঁ যে আমি ৰাতি মানে লগৰ মেলি আমি খানা খাম ব'লক আপোনালোকক লৈ যাওঁ আমি মানে কেনেকুৱা দৃশ্য হৈ আছে আপোনালোকক দেখুৱাম ব'লক আজি খানা খাবলৈ পুৰা মানে ফুল এনজয় পুৰা ভালে আজি পুৰা ৰাতি কিমান এনজয় হ'ব ক'ব নোৱাৰা হৈ আছোঁ ফুল এক্সাইটেড হৈ আছোঁ আপোনালোকে চাই যাওক চাই ভাল পাব আমাৰ ভণ্টিহঁতে পূৰা নাচি কৰি উৎপাত কৰি আছে ফূৰ্তি পাইছে আৰু একজনে যিহেতু সিহঁতৰ ঘৰতে খাইছে আৰু মানে মই সিহঁতৰ তাতে খাইছোঁ মানে পূৰা নাচিছে পোৱালিও ক'বই নহয় আছে এতিয়া আপোনাৰ এইটো এই ব্ৰইলাৰ গুচাই আছোঁ ৰচটো বেয়া কৰিলে পালিলৈ গুচাব লগা হৈছে পালিলৈ গুচাব লগা হৈছে মানে আমি দুটাই পূৰা বনাই আছোঁ এইফালে ববহঁতে ভাত বনাই আছে দুইজনী আমাৰ বিলাহী চিলাহী পিঁয়াজ চিয়াজ কাটি পূৰা ৰেডি আজি পূৰা খাব মানে আৰু গান চান গান চান বাজি আছে এইটো জহনী এটা আছে আমাৰ লগতে এয়া গান চান বাজি আছে একদম পূৰা নিচিনা ব্ৰইলাৰ আজি চাই থাকক ভাল লাগিব ব্লগটো চালে ভাল লাগিব চাই থাকক শেষলৈকে চাব স্কিপ নকৰা মই মানে ভিতৰত চাব দিয়া আছিলে তাৰপৰা আনিছোঁ মানে এতিয়া এয়া মানে পূৰা ফিট মানে মাংস কাটিছে দেখাইছোঁ ৰ'ব মাংস দেখুৱাইছোঁ আপোনালোকক এইজনীয়ে পূৰা মাংস কাটি আছে দেখিছে নাই এইয়া মাংস পূৰা কাটিং চলি আছে বাহিৰত বহি আছে দেখাইছে আপোনালোকক এইফালে আছক মানুহ বহি আছে পুৰা মানুহ ফুল আমাৰ বছ আহি পাই গ'লি দেউতা আহি খানা খাবলৈ পাই গ'লি এই পূৰা ফিটিঙত আছে বহি আছে একদম পূৰা ফিটিঙত এয়া খুৱাই আছে মানুহ আৰু আপোনালোকক দেখুৱাম খানা মানে আমি খাম আৰু এতিয়া পূৰা বনাই আছে আপোনালোকে চাই থাকক আন্ধাৰ আহিছে আৰু পূৰা মানে হেৰি হৈছেতো আন্ধাৰ হৈছে আৰু পোহৰৰ কাৰণে অকণমান খেলি মেলি হৈছে আপোনালোকে চাই থাকক ভাল লাগিব শেষলৈকে চাব স্কিপ অকণো নকৰোঁ চবখিনি বহি আছে আমি এতিয়া ভাত খাবলৈ কৈ আছিলোঁ আমি ঐ মচুম ভাত খাবলৈ যাম হয় ভাত খাবলৈ নাম বোলা এই ৰামুদা ভাত বাঢ়ি আছে নেকি খাব হৈ গ'ল আৰু বহোংগে নেকি অঁ আমি এতিয়া বহিমগৈ আৰু আমাৰ অনন্তটো কৈছোঁ এই ফলা কৰি ভাবি Deus!
পানী খাই বুলি জুই চুই খুৱাই অকণমান নাচিলোঁ ফূৰ্তি কৰিলোঁ মানে যাব পৰা বুলি যে আনি ৰেডি পূৰা দি আছে এইবোৰ আমি এতিয়া শুমগৈ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আগলৈ নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাব পাব আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ